হাই গাইজ, কেনে আছে আপোনালোকৰ ভালনে বাৰু? আজি মই পোনপ্ৰথমবাৰৰ বাবে এটি ব্লগ ভিডিঅ' লৈ আহিছোঁ আৰু ভিডিঅ'টি মই আজি এনেকুৱা এটা জেগা দেখুৱাম আপোনালোকক। জেগাকণত গ'লে মানে আপোনালোকৰ মনৰ আশা পূৰণ হ'ব আৰু সেইখন জেগাত এনেও মানুহৰ মনৰ আশা পূৰণ হৈয়ে থাকে। যিকোনো মানুহে গৈ তাত মনৰ আশা পূৰণ কৰিছে। সেই জেগাখনক আজি আপোনালোকক দেখুৱাম, গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু শেষলৈকে চাব, তেতিয়াহে গম পাব যে জেগাকণ কি জেগা, কোন জেগা, সকলোখিনি গম পাব। শেষলৈকে ভিডিঅ'টি চাব। তেনে ব'লক যাওঁ, আপোনালোকক জেগাকণ দেখুৱাওঁ আজি। ফাইনেলি আহি জেগাকণ পাইছোঁহি। জেগাকণত সোমোৱাৰ আগমুহূৰ্তত যিহেতুকে আমি গীতৰ মানুহ, সেয়েহে এটি হৰিনাম গুণগুণাই সোমাই যোৱাটো ভাল হ'ব। সেয়েহে হৰিনামকে অকণমান গুণগুণাই দিওঁ বুলি ভাবিছোঁ। আজি ভজো কাইলৈ ভজো, আলচোতে দিন যায়, এনে সুন্দৰ নৰদেহা জমে লৈ যায়। আজি ভজো কাইলৈ ভজো, আলচোতে দিন যায়, এনে সুন্দৰ নৰদেহা জমে লৈ যায়। জেগাকণ পাইছোঁহি, সেয়েহে মই আপোনালোকক জেগাকণ দেখুৱাই দিওঁ। এয়া জেগাকণ পাইছোঁহি। প্ৰথম গেটখন মই আপোনালোকক দেখুৱাই দিছোঁ। জেগাকণ অৱশ্যে বহুত ভয় লগা, আৰু বিশেষকৈ মই অকলে আহিছোঁতো জেগাকণত, সেইবাবে মোক অকণমান ভয়ো লাগিছে বাৰু একো নাই, যিহেতুকে ভগৱানৰ ওচৰত আহিছোঁ। তেন্তে ব'লক ভিতৰলৈ সোমাই যাওঁ। জেগাকণনো কেনেকুৱা, আৰু ভগৱান আছেই যিহেতুকে সকলোৰে দেহত ভগৱান থাকেই, আৰু অৱশ্যে মোৰ দেহতো আছে চাগে। অকলে আহিছোঁতো, অকণমান ভয়ো লাগিছে বাৰু। জেগাকণৰ কোনো মানুহ দুনুহ নাই। মানুহ ঠিক 12টালৈকে ইয়াত থাকে, আৰু 12টাৰ পিছত ইয়াত মানুহ এজনো নাপায়, আনকি পূজাৰীও নাথাকে বাৰু ইয়াত। গৈ পাওঁ, চাওঁচোন কি হয়। এই গেট পালোহি। এয়া চাওক, ওপৰত কি লিখা আছে? শিলগোসাঁই থান। শিলগোসাঁই থান লিখা আছে ওপৰত। তাৰপাছত তোমাৰ তলা আছে নেকি? তলা আছে, কিন্তু লক কৰা নাই বাৰু। ব'লক সোমাই যাওঁ গেটটো খুলি। কৃষ্ণ, ব'লক। এয়া চাওক, এইটো জিৰণি চৰা। কি ধুনীয়াকৈ সুন্দৰকৈ বনাই থৈ দিছে। এইটো এটা নতুনকৈ স্থাপন হ'ব মন্দিৰ, আৰু লগতে এইটো এটা বাটচুৰা আছিলে, এইটো আগৰ পুৰণি বাটচুৰা। আৰু এইজনা গাই বনাই থৈ দিছে। শিৱ বাবাক যিহেতুকে গাখীৰৰ প্ৰয়োজন হয়, সেয়েহে
গাখীৰৰ কাৰণে এজনী গায়ো ইয়াত শিলেৰে বনাই থৈ দিয়া হৈছে। কি সুন্দৰকৈ বনাইছে। ব'লক তেন্তে আৰু ভিতৰলৈ যাওঁ, সোমাই যাওঁ, কিনো আছে চাওঁ ভিতৰত কিনো দেখা পাওঁ। এয়া মেইন তোমাৰ চাকি বন্তি জ্বলোৱা ঠাইডোখৰ, আৰু লগতে এইফালে আছে তোমাৰ মেইন চাকি বন্তি জ্বলোৱা নামঘৰখন। ইয়াত একোৱেই নাই, কিন্তু আপোনালোকে ইয়াত আহি চাকি বন্তি গছ জ্বলালে আপোনালোকৰ মনোবাঞ্ছা পূৰণ হয় বুলি শুনিছোঁ, আৰু লগতে ময়ো বিশ্বাস কৰিছোঁ। কাৰণ কি মোৰো ক্ষেত্ৰতো এনেকুৱা হৈছিলে, ময়ো ইয়াত চাকি বন্তি জ্বলাই বহু বিশ্বাস পাইছোঁ। সেয়েহে আহক আপোনালোকে এই শিলগোসাঁই থানত এগছি বন্তি জ্বলাওক, আৰু তেখেতৰ নাম লৈ, এই শিৱ বাবাৰ নাম লৈ এগছি বন্তি জ্বলাওক, আপোনালোকৰ মনোবাঞ্ছা পূৰণ হ'ব। আৰু ইয়াত কি লিখা আছে বেৰত? থানখন পৰিষ্কাৰকৈ ৰাখক, মিছাতে বেৰত ৰাখ। আৰু এই ঘৰখনতে আপোনালোকে সমস্তখিনি কেৰাহী বাচন টৌৰ পৰা আদি কৰি সকলোখিনি যোগাৰ পাব। ইয়াত আপোনালোকে যদি ভাবে বোলে আমি আজি খিচিৰিকে বনাই খাওঁ বা নিৰামিষ দালি ভাত এনেকৈ বনাই খাব পাৰিব। আপোনালোকে সুন্দৰভাৱে ইয়াত সকলো সুবিধা আছে, আপোনালোকে বনাই খাম বুলি ক'লে বনাই খাব পাৰিব। অৱশ্যে মোৰ অকলে ভয়ো লাগিছে বাৰু। সিফালে আৰু বহুতো জেগা আছিলে, এটা কুঁৱাও আছিলে, বহুত দ কুঁৱাটো, তললৈকে দেখি নাপায়। মই সেইটো চাবলৈ যাব পৰা সাহসো নহ'ল, সেয়েহে মই ওলাই গুচি আহিলোঁ বাৰু অকলে অহাৰ কাৰণে। লগত আৰু এজন অহাহেঁতেন সুবিধা হ'লহেঁতেন সকলোখিনি বস্তু আপোনালোকক দেখুৱাবলৈ। তেন্তে আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। লগতে যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে তেওঁলোকে টিলিঙাটো বজাই দিব, যাতে মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে আগত পায়। ধন্যবাদ, আজিলৈ আহোঁ, বাই বাই, টেক কেয়াৰ।